ৰাতি 3:30 বজাত বৰষুণ আহিছে, 4টামান বজাত পানী আহিছে, অন্ততঃ 5টামান ঢল আহিলে, শুকাইছে, বাঢ়ে, আকৌ শুকাই, আকৌ বাঢ়ে, বৰষুণ জাকপতীয়া আহি আছে। এয়া দেখিছে আপোনালোকে, খেতি পথাৰৰ পৰা ধৰি অন্ততঃ মোৰে এঠাইত পাৰিলোঁ 7 টিং সম্পূৰ্ণ পুতি দিলে এই দলঙৰ ওপৰৰ পৰাই দেখি, আৰু এঠাইত আকৌ শেহতীয়াকৈ পাৰিলোঁ, সেয়াও পুতি পেলালে। আৰু এই ফিচাৰীয়ে এয়া চাওকচোন বাৰু, পুখুৰীৰ অৱস্থা নাই বা যিয়ে হওক বাৰু, আহিলে পানী এতিয়া কৰিবতো কি, উপায়টো নাই, হয়, উপায়টো নাই। গতিকে এনেধৰণে জীয়াটো ভুগিবলগীয়া হৈছে। কিমান মানুহ আছে এতিয়া আমাৰ এই এলেকাটোত আমাৰ অন্ততঃ এইখিনিত আমাৰ 6 ঘৰ মানুহ পায় পানী, এইখিনিত 6 ঘৰ পায়। কি নয় এখন দুপাং নয়, এই নদী মানে পাহাৰত বৰষুণ দিয়া আধা ঘণ্টাৰ ভিতৰত ঢল আহি যায়, আধা ঘণ্টাৰ ভিতৰত ঢল আহি যায়। আৰু তাতে নদীখনক মানুহে বহুত মানে বিপথে পৰিচালনা কৰিলে। কাৰোবাৰ এতিয়া আজি 7-8 বছৰ আগত কত মাথাৰি কাটিলে বাৰী পোতাবলৈ, দ মাটি পোতাবৰ কাৰণে। এতিয়া গ'লে দেখিব কিজানি মাথাৰি গৰ্ভটো ওখ, ছাইডটো দ, গতিকে নদীয়ে ভাঙিছে বুলি সুবিধা এটা লয়, আকৌ ঠিকাদাৰে ঠিকা পায়। ঠিক তেনেধৰণৰ এতিয়াও আমাৰতো ইয়াতো সেইটোৱে চলি আছে। মোৰে এতিয়া এটা কৃষিবান চফা আদি দিলে, কাটি কুটি বাৰী পোতাবলৈ, মাথাৰি এই পুখুৰী পোতাবলৈ, দ মাটি পোতাবৰ কাৰণে। সেইটো এতিয়াও চলি আছে, তাত সেই কাৰবাৰ এতিয়াও চলি আছে। গতিকে সেইখিনি এতিয়া কি আৰু, তাৰমানে দুটা কথা, এক ৰাজ সাহাৰ্য্যও পোৱা প্ৰলোভন এটা আছে, আৰু তাৰ দ্বিতীয়ত মাটি পুতিছে, তাৰ ভিতৰত ক'ব কি গছ গছনি মৰিছে, কাৰণ কিবা এটা পাবলৈ যাওঁতেনে কিবা এটা হেৰুৱাবই লাগিব। ঠিক আছে, দুজোপা গছ মৰিবই, কাৰণ কত লাখ টকা মাটি পেলাই দিছে। গতিকে ইমানখিনি মাটি অসম চৰকাৰেও আঁচনি ল'ব নোৱাৰিলেহেঁতেন নেকি, দৰপাঙে যিমান মাটি মানুহৰ পুতিছে, কাৰণ 1 ঘণ্টাৰ কাম এটা বৃহৎ এৰিয়া পুতিবৰ কাৰণে। গতিকে ঠিক তেনেধৰণে সেইটোকে সুবিধা লৈছে আৰু।